ফটোখন দেখিছেনে? দূৰৰ পৰা চাই বগা বগা ফুলৰ এখন ফুলনি বুলি ভাবিছিলোঁ। কি ফুল বুলি ওচৰলৈ যাওঁতেহে দেখিলোঁ এয়া আমাৰ পুৰণা চিনাকি দোৰোণ শাকৰ ফুল। এপাহ বগা দোৰোণৰ ফুল ইমান ধুনীয়া নালাগে, কিন্তু একেলগে বহুত ফুল ফুলি থকাৰ বাবে কিমান শুৱনি লাগিছে দেখি। এই দৃশ্যটোৰ পৰাও কথা এটা শিকিব পাৰি। এটা পৰিয়ালৰ সকলো সদস্য মিলি-জুলি একেলগে থাকিলে দেখি ভাল লাগে। বিপদতো সাহস বাঢ়ে, কিন্তু কাজিয়া হৈ থাকিলে বেলেগ বেলেগকৈ থাকিবলগীয়া হয়। সেইকাৰণে এটা পৰিয়ালৰ এজন সদস্যই আনজনক ভালকৈ গুৰুত্ব দিব লাগে, বুজিবলৈ চেষ্টা কৰিব লাগে। কেৱল এজনেহে বুজিব লাগে বুলি ভাবিব নালাগে। আপোনাক মৰম দিয়াজনক আপুনিও মৰম দিয়ক, আপোনাক বুজাজনক আপুনিও বুজিব লাগিব। মৰমৰ বান্ধোনেৰে একগোট হৈ থকা এটা পৰিয়াল এই দোৰোণ শাকৰ ফুলখিনিৰ দৰেই শুৱনি হৈ পৰে। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।